স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'ত আৰু মই গা পা ধুই ৰেডি কাৰণ আজিৰ পৰা বৰপেটাত হোলী ষ্টাৰ্ট হ'ব আৰু আজি হোলীৰ গ্ৰেণ্ড অপেনিং আৰু মই বৰ্তমান আছোঁ বৰুৱাৰ ৰুমত কাৰণ আজি আমি গৈ আছোঁ বৰপেটা যিহেতু হোলী আহি আছে তাৰে আজি গ্ৰেণ্ড অপেনিং তো বৰুৱা মই সুমন গোটেইকেইটা যাই আছোঁ অৰিন্দম আৰু দীপলিনা বাও আহি আছে তো চাৰ একবাৰ ভিডিঅ'টো একদম শেষলৈকে চব দেখাই আছোঁ কেমেৰা চেমেৰা ৰেডি বৰুৱাৰ আৰু এনে কাপোৰ তো গৈ আছোঁ গোটেইকেইটা একেলগে আহিবালক Yes, আমি যাব লাগে বহুত কষ্ট কৰি মানে সব মই ইমান জোৰত গাড়ী চলাই আছো মই এখন উৰে গৈছে এখন নাই আরে তু কি হেলমেট হেল পাই না যা কিয় প্ৰটেকচন মাথা সদায় হেলমেট পিন্ধিব লাগে মানুহ পইচা আজি কোনি গম পাই না আহিব দীপলিনা বা ক্ৰাছ ইয়া চুলি কলে কক গেল পৰিনা আছিল আজি নাই কি উৰিজা লাগিয়া ভাই উৰিছে লাগি উৰিছো তো আমি বৰপেটা লাগি যাওনা আছো আৰু পিছফালে লাগে অৰিন্দম বৰপেটা আৰু ডিম্পু সুমন গোটেইকেইটা পিছফালে আছে তো যাইছো বৰপেটা আজি গ্ৰেণ্ড অপেনিং হ'ব আমি আহি আধা ৰাস্তাত ৰখছো কাৰণ কঁকালৰ বিষ ইমান দূৰ বাইক চলাই আছে আৰু সুমন ইয়েছ ময়ো আছো এতিয়া মোৰ গাড়ীখন ই চলাব আৰু মোৰ গাড়ীখন অৰিন্দমে চলাব দুটা অৰিন্দম স্কুৱাৰ তো এতিয়া যাই আছো আৰু এতিয়া বৰ্তমান মই ব্লক কৰিম ই গাড়ী চলাব তো এতিয়া ভাৰ্গৱৰ ছেটআপটো মই লৈ ললো আৰু মোৰ গাড়ী চলাই আছে বৰ্তমান ভাৰ্গৱে আৰু মই পিছফালে বহি আছো আৰু এইফালে চাওক বৰ্তমান কি পালো নাজানো কিন্তু গৈ আছো আৰু মানে একচুৱেলি হোলী বুলি ক'লে বৰপেটাই কাৰণ কি আমাৰ ইয়াত চবচে ডাঙৰ হোলী হয় বৰপেটাত আৰু বৰপেটাত আছে হোলী উদ্বোধনী তো সেই বুলি আমি গোটেইকেইটা গৈ আছো আৰু লগতে দীপলিনা বাও আহিব আৰু দীপলিনা বাৰ মইতো ভয়ংকৰ ক্ৰাছ সেইটো আৰু মই ক'বা নালাগে আপোনাৰ ময়ো গোটেই মাহত মানে আজি তাৰমানে তাতে হ'ব যে দীপলিনা বাৰ লগত কাই ফটো উঠাব সেইটো হৈছে আমাৰ মেইন লক্ষ্য আমি আহি পালো বৰপেটা চাৰ্কিট হাউচ আৰু ইয়াতে আমি আছো অৰিন্দম আছে আৰু দীপলিনা বা আহিছে দীপলিনা বা সেইটো ৰুমত আছে আৰু আমি এইটো ৰুমত আছো গোটেইকেইটা তো ইয়াৰ পৰা এতিয়া আমাৰ ৰেলী ষ্টাৰ্ট হ'ব কিন্তু তাৰে আগতে আমি ৰাজিং ক্লাবলৈকে যাম ৰাজিং ক্লাবৰ পৰা ৰেলীটো ষ্টাৰ্ট হ'ব তো গোটাই দেখাই আছোঁ চাৰে পথ তো ইয়াতে আমি চাহ তাহ খালোঁ ডিম্পু চাহ খাই আছে চবে চাহ খাই আছোঁ চাহ তাহ খাই কিনে ওলাই যাম আৰু আমি দীপলিনা বা মই গোটেইকেইটাই তাৰমানে মন্দিৰলৈ গৈ আছোঁ সকলো ৰেডি ইপিনে বৰুৱা ৰেডি এবাৰ দীপলিনা বা আৰু এতিয়া আমি ইয়াৰ পৰা তালৈকে গৈ আছোঁ হোৱাত আমি আনন্দ প্ৰকাশ কৰিছোঁ আৰু এইখনৰ যোগেদি বহুলৰ হোলী সম্পৰ্কে আমাৰ বিশেষকৈ নৱপ্ৰজন্মই বহু কথা জানিব পাৰিব মই আমি দীপলিনা বা আৰু ডিম্পু বৰুৱা আমাৰ লগত আছে তেনেকৈ যাত্ৰা ষ্টাৰ্ট হৈ গ'ল তো গাইজ মানুহ চব মানুহ এনেকুৱা মানুহ মই দেখা নাছিলোঁ বাপৰে বাপ কিন্তু এটা ভাল লাগছে ডিচিপ্লিন চব আৰু এনেকৈ বৰপেটাবাসীয়ে মানে কি ইমান ভিৰৰ মাজতো পানী চানী যোগান ধৰিছে ধন্যবাদ কেনে অনুভৱ মানে এটাই কথা কৈছোঁ খোজ বহুত কাঢ়িলোঁ এক নম্বৰ কথা দুই নম্বৰ কথা আমি নাই কিন্তু তোমাক ঘামে পুৰা একদম নহয় গৈছে সেইটোও বেলেগ কথা এতিয়া আমি গৈ আছোঁ আৰু এনেকুৱা কালচাৰ একচুৱেলি লাগে কাৰণ কিয় মানুহে আজিকালি হেলা হৈ গৈছে বহুতেই মই শুনিয়ে আছোঁ কিছুমানে কৈ আছে ভাই ঘৰতে যাম দে কিন্তু জচিলা হ'ব লাগে বৰপেটাবাসী আচলতে বহুত বহুত ধন্যবাদ আজিৰ পৰা কিছুদিন আগত মই সুদূৰ কণিমাৰা গাঁওখন গোটেইখন মই খোজকাঢ়ি আপুনি সপোনো কিনো কৰোঁ মোৰ এলেহুৱা কি ভুল কৰিলোঁ মই তোমাৰ কথা শুনি সেইটোৱে হৈছে কথা কি যে ভুল কৰিলোঁ ৰাজিং ক্লাব পাই ৰাজিং ক্লাব ভাত নাই
বৰপেটা হিলাই দিছে কপাই দিছে একদম এটা নাই ভাইৰা খালি দিছে আৰু সকলোকে হেপী 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 হোলী হেপী হোলী মই মুখত অহা নাই মানুহ দেখি কৰিব নোৱাৰে অলপ নাৰ্ভাছ হৈছোঁ নে ফাৰ্ষ্ট টাইম ষ্টেজত উঠছ গম পাইছোঁ মই ষ্টেজত খানা কৰি দিম নেকি মানুহ চব বাপৰে আমি ৰেলী কৰি লাষ্টত আমি ৰাইজিং ক্লাবৰ ষ্টেজত ধন্যবাদ দিছোঁ ৰাইজিং ক্লাবক বৰপেটাবাসীক আৰু ইয়াতকৈ আৰু ডাঙৰ কৰক ৰাইজিং ক্লাবৰ বাটে বাটে ঘূৰি এই সামৰণি অনুষ্ঠানত আৰু পথ পৰিক্ৰমাত আজি আমাৰ মাজত ক্ৰাউড মানে এনেকুৱা মানুহ মই প্ৰথম পাইছোঁ কি মানে ভাগৰিছিলোঁ দিয়া আৰু শেষত সকলোৱে পুনৰ হেপী হোলী